Hey everyone, মোৰ চেনেল Stay with Dikchaloi আপোনালোকক সকলোলৈকে স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে আৰু আজি মই এটা ইউনিক ৰেচিপি লৈ আহিছো যাৰ নাম হৈছে মসুৰি চিকেন। সো বলক চাই লও কেনেদৰে বনাইছো মই। এইখিনি চিকেনখিনি মই ভালদৰে ধুই মেৰিনেশ্যন কৰি ৰাখিছো। ইয়াত মই নেমু 2 চামুচ, আদা নহৰু 1 চামুচ আৰু নিমখ হালধিৰে মেৰিনেশ্যন কৰি ৰাখিছো। আৰু ৰেচিপিটো বনাবৰ কাৰণে আমাক লাগিব এটা আলু 4 ফাল কৰি ৰাখিছো, গোটা গৰম মছলা আৰু মসুৰ দালি। ইয়াত মই আধা কাপ মসুৰ দালি লৈছো, তিয়াই ৰাখিছো আধা ঘণ্টাৰ কাৰণে আৰু দুটা পিয়াজ চপ কৰি লৈছো আৰু এটা বিলাহী পিউৰি কৰি লৈছো। সো মই আলুখিনি ফ্ৰাই কৰি লম এতিয়া। হালধি আৰু নিমখ দি মই অকমান ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি লম আলুখিনি। আপোনালোকে ফ্ৰাই নকৰিও দিব পাৰে। অকমান ৰঙা হোৱালৈকে ভাজি থাকিব। প্ৰায় ভাজা হৈয়ে গৈছে আলুখিনি। আৰু আলুখিনি উঠাই লম। মই একেখন কেৰাহীতে গোটা জিৰা 1 চামুচ দিম আৰু গোটা গৰম মছলা আৰু তেজপাতখিনি দি লম। তেজপাত এখিলাই দিছো। এইখিনি অকমান ভাজি হোৱাৰ পিছত মই ইয়াতে পিয়াজখিনি দি দিম। পিয়াজখিনি দুটা পিয়াজ মই চপ কৰি লৈছো। আৰু এইখিনি অকমান সময় ভাজি ৰাখিম। ঢাকনিখন দি ভাজি থাকিম। আৰু ইয়াৰ প্ৰায় গোল্ডেন ব্ৰাউন হৈয়ে গৈছে, দেখিছে। পানী অকমান দি লৈছো। আদা নহৰু বটা 1 চামুচ দি লম। লৰাই লৰাই ভাজি থাকিব, তেতিয়া তলত লগাৰ চান্স নাথাকে। আৰু এইখিনি প্ৰায় ভজা হৈয়ে গৈছে। এতিয়া মই বিলাহী পিউৰিখিনি দি দিম। মই ইয়াত এটা বিলাহী পিউৰি বনাই লৈছো। আৰু মছলা হিচাপে মই ইয়াতে জিৰা গুড়ি দিছো 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ দিছো আৰু সামান্য পৰিমাণে হালধি দিছো, কাৰণ মই আগতেই মেৰিনেশ্যন কৰি ৰাখিছিলো মাংসখিনি, তেতিয়া মই হালধি ব্যৱহাৰ কৰিছো তাতে। ঢাকনিখন লগাই অকমান ফ্ৰাই হ'ব দিম।
ঢাকনিখন উঠাই চাম এতিয়া ভাজা হৈছে নে নাই। এয়া আমাৰ প্ৰায় পিঁয়াজৰ মছলাখিনি প্ৰায় ভাজা হৈয়ে গৈছে, তেল উঠিছে দেখিছেই। পানী অকণমান দি ভাজি ল'ম আৰু এয়া প্ৰায় ভাজা হৈয়ে গৈছে। ইয়াত বেলেগ মছলাৰ একো প্ৰয়োজনেই নহয়। চিলি পাউডাৰ অকণমান দিছোঁ, 1 চামুচমান। আৰু হৈ গৈছে প্ৰায় ভাজা। এতিয়া মাংসখিনিও দি দিম। অকণমান সময় ভাজি থাকিম। আৰু ঢাকনিখন লগাই অলপ সময় সিজিব দিম, প্ৰায় 5 মিনিটমান। আৰু এইখিনিতে সিজা হোৱাৰ পিছত মই দালিখিনিও দি দিছোঁ একেলগে। আগতে মই ঢাকনি মাৰি সিজাই লৈছোঁ মাংসখিনি, তাৰপাছত দালিখিনি দিছোঁ। দালিখিনিৰ লগতে আকৌ ভাজি ল'ম। এয়া প্ৰায় ভাজা হৈয়ে গৈছে। আৰু ইয়াত মই পানী দিছোঁ, প্ৰায় 1 গিলাচে পানী দিছোঁ। আপোনালোকে নিজৰ অনুপাতে নিজৰ ইচ্ছামতে আপোনালোকে পানী ব্যৱহাৰ কৰিব, কিমানখিনি বিচাৰে। আৰু মই ভালদৰে সিজিব দিম। যেতিয়ালৈকে দালিখিনি সিজি নুঠে তেতিয়ালৈকে মই সিজাই থাকিম। ঢাকনি মাৰি সিজাই ল'ব। আৰু ইয়াৰ পৰাই আমাৰ সিজা হৈয়ে গৈছে, দালিও সিজি আহিছে ধুনীয়াকৈ। আৰু গৰম মছলা অলপ দি ল'ব শেষত। এয়া আমাৰ মচুৰি চিকেন ৰেডি হৈ গ'ল। খাই বিৰাটেই টেষ্টি লাগে। আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব।